বন্ধুসকল প্লে ষ্টৰত এটা বহুত ধুনীয়া এপছ আহিছে আৰু মাত্ৰ 6 MB এটা এপছ এই এপছটো ডাউনলোড কৰিলে আপুনি পাব 192টা এপছৰ সুবিধা তো দেৰি নকৰি আপুনি এপছটো এতিয়াই ডাউনলোড কৰক তাৰ কাৰণে মোৰ এই ভিডিঅ'টো চাই থাকক আৰু মই আপোনালোকক দেখাই আছো সেইটো এপছ কি আৰু এইটো এপছ প্লে ষ্টৰত আপুনি পাই যাব তো ফ্ৰেন্ডছ আসলে হয় চাওক কথাটো হ'ল যে 6 MB এটা এপছ আৰু এটা ডাউনলোড কৰিলে 192টা এপছৰ কাম আপুনি মানে কৰিব পাৰে এইটো এপছ তো কিমান এটা সুবিধা এটা এপছৰে প্ৰায় 15 MB 10 MB আপুনি জীৱ ইউটিউব হোৱাটছআপ ফেচবুক কিমান আপোনাৰ মোবাইলত এপছ আছে আৰু কিমান এইবোৰে আপোনাৰ ষ্টৰেজ খাই আছে বেটাৰী খাই আছে তাৰ কাৰণে আপুনি এতিয়া কি কৰক মাত্ৰ 6 MB এইটো এপছ ডাউনলোড কৰক আৰু পাওক সুবিধা তো তাৰ কাৰণে আপুনি কি কৰিব আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্টৰটো ওপেন কৰক প্লে ষ্টৰটো ওপেন কৰিলে আপুনি সাৰ্চত লিখক স্মাৰ্ট কিট 360 SMART KIT 360 এইটো আপুনি পাই গৈছে এতিয়া আপুনি এইটো ইনষ্টল কৰি লওক ইনষ্টল হৈ আছে মোৰ ইয়াত মাত্ৰ 6 MB এপছ আপুনি ইয়াত দেখিছে 6 MB এপছ 1 মিলিয়ন ডাউনলোড 4.6 ৰেটিং কিমান ধুনীয়া চাওক ইয়াত কিমান এপছৰ সুবিধা দিয়া আছে নিশ্চয় দেখিবলৈ পাইছে মই এই এপছটো যেতিয়া প্লে ষ্টৰত পালোঁ আৰু পোৱাৰ লগে লগে মই ভাবিলোঁ এইটো মই ইউটিউবত এই ভিডিঅ'টো নিদিয়ালৈকে মই থাকিবই নোৱাৰিম কাৰণ ইমান ধুনীয়া এটা এপছ মই ভাবোঁ যে সকলোৰে মোবাইলত এইটো হওক আৰু সকলোৱে এইটোৰ মজা লওক ডাউনলোড হৈ আছে ৰ'ব স্মাৰ্ট কিট 360 ৱাও এপ আই মিছ ইউ কি ক'ম আৰু বন্ধুসকল এই এপছটো মোক সঁচাকৈ বহুত ভাল লাগে তো এইটো ইনষ্টলিং হৈ আছে মোৰ ইয়াত মোৰ নেটটো অলপ শ্ল' কি কৰিম ইয়াৰ এটা কথা কওঁ যদি আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আপলোড কৰি থাকোঁ আৰু কৰি থাকিম তাৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ইয়াত দেখিছে স্মাৰ্ট কিট ওপেন ইনষ্টল হৈছে আৰু মই এতিয়া এইটোক ওপেন কৰিম ওপেন চাওক কিমান স্পীডত ওপেন হয় আৰু বহুত এপছ আছে যিটো এপছ ইনষ্টল কৰিলে বহুত এড আহে আৰু ইয়াত চাওক এটা এডো নাই ইয়াত এটাও এড অহা নাই আৰু ইয়াত সুবিধা কি আছে চাওক নোটপেড আছে ট্ৰেন্সলেটৰ গুগল ট্ৰেন্সলেটৰ কিমান MB 15 MB আপুনি 15 MB ডাউনলোড কৰিব লগা হয় আৰু ইয়াত চাওক মাত্ৰ 6 MB এটা এপছত টোটেল কিমান লেংগুৱেজ লাগে আপোনাক ইয়াত আপুনি গোটেই লেংগুৱেজ পাই যাব গোটেই ভাষা পাই যাব ইয়াত গুগল ট্ৰেন্সলেট ডিকচনাৰী আছে এক্সাৰচাইজ আছে ফাইল মেনেজাৰ আছে ফ্লাছলাইট আছে এইটো অডিঅ' ভিডিঅ' কাটাৰ আছে আৰু কেলকুলেটৰ আছে কাৰেন্সিটো মানে কি ধৰি লওক US ডলাৰক আমাৰ ইয়াত কিমান কয় মানে $1 আমাৰ ইয়াত কিমান তাৰ কাৰণে আপুনি INR ইণ্ডিয়ান ৰুপি চাওক $1 মানে 68 টকা $1 কাৰেন্সি ইউনিট চাওক আপুনি ইয়াত বহুত এপছ আছে প্যাৰামিটাৰ কিমান মই কৈছোঁ আৰে ইয়াৰ আপুনি এতিয়া এইটো এপছ ইনষ্টল কৰক আৰু তাৰ মজা লওক তাৰপিছত আপুনি ছ'চিয়েল মিডিয়া হোৱাটছআপ ফেচবুক এই চাওক কিমান লাগে আপোনাৰ গোটেই আছে ইয়াত চাওক কিমান এপছ আছে ইয়াত নিশ্চয় দেখিবলৈ পাইছে কিমান আছে তো বন্ধুসকল আকৌ এবাৰ কওঁ এইটো এপছ এতিয়াই ডাউনলোড কৰক আপুনি প্লে ষ্টৰত পাই যাব স্মাৰ্ট কিট বুলি চাৰ্চ কৰিব তো মই ধৰি লওক আপোনাৰ তাৰপিছত অল শ্বপিং অল ৱাৰ্ল্ড নিউজ কিমান দেখাম আৰু তাৰপিছত ক্ৰিয়েট শ্বৰ্টকাট যদি আপুনি শ্বৰ্টকাটত ল'ব বিচাৰে শ্বৰ্টকাটতো আপুনি ল'ব পাৰে ধৰি লওক মই কেলকুলেটৰ আছে শ্বৰ্টকাট হৈ গ'ল কেলকুলেটৰটো তাৰপিছত ফ্লাছলাইটটো মই শ্বৰ্টকাট কৰি ল'লোঁ চাওক মই ফ্লাছলাইট শ্বৰ্টকাট কৰিছোঁ ইয়াত ফ্লাছলাইট আহি গৈছে আৰু ফ্লাছলাইটটো ওপেন হৈছে কিন্তু মই আপোনাক দেখাব নোৱাৰিম কাৰণ মই স্ক্ৰীন ৰেকৰ্ডিং কৰি আছোঁ
তো মোৰ আজিৰ ভিডিঅ'লৈ ইমানেই আছিল বন্ধুসকল। যদি মোৰ এই ভিডিঅ'টো আপোনাক ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিলে মই আৰু এনেকুৱা ভিডিঅ'বোৰ যদি আপলোড কৰোঁ আপুনি পাই থাকিব আৰু মই এনেকুৱা ভিডিঅ' আপলোড কৰি থাকিম। তাৰ কাৰণে আপুনি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক এতিয়াই। আজিলৈ ইমানে, বাই।